যিহেতু আজি শনিবাৰ ৰাতিপুৱা শুই উঠিয়ে ভাবিছিলোঁ আজি আলু পৰাঠা বনাই খামেই। আচলতে কালি ৰাতি আটা অলপ বেছিকৈ মাৰি থোৱা আছিল। মই বোলো ৰাতিপুৱা উঠি অকল আলুখিনি বইল কৰিলেই হৈ যাব। ব'লক এতিয়া পৰাঠা বনাবলৈ প্ৰিপেৰেশ্যন কৰোঁ। আপোনালোকে পিটিকাখিনিত যি দিবলৈ মন দিব পাৰি আপোনালোকৰ সোৱাদ অনুযায়ী। মই যি খাই টেষ্ট লাগে চব দি দিছোঁ বাপেকে। পিছে ৰ'ব খেলি মেলি এটা হ'ল। প্ৰথম ৰুটিখনত প্ৰথম পৰাঠাখনত মই বেছি জোৰেৰে বেলি দিলোঁ আৰু গোটেই আলু খোপা ওলাই আহিলে জানেনে। তথাপিতো যেনে তেনে মিলাই মেলি বনালোঁ আৰু ছেকেণ্ডখন বনাওঁতে অলপ সাৱধান হ'লোঁ আৰু লাহেকৈ বেলিছোঁ। একদম গোলো বনা নাই, তথাপিতো মোৰ হিচাপত ঠিকেই বনিছে, যিহেতু মই সদায় বনাই নাথাকোঁ। আৰু খাবলৈ কিন্তু সঁচাই ভাল আছিল। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।